আপুনি আপুনি পেপাৰত যে এড দিছিল চাৰ্টিফিকেট দৰা লাগে বুলি আমি দিব আহিছোঁ। দিও মানে আপুনি অকলে চোন। আপুনি অন্ধ নেকি দেখা নাই ইমানটো এই মস্ত হাতী মানুহ বহি আছে কাষত সেই মই সঁচাকৈ দেখা নাই হা ৰ'ব টচটো মাৰি চাওঁ ৰ'ব মই আচ্ছা 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 মই দেখা পাইছোঁ দেখা পাইছেনে এতিয়া পাইছোঁ আপুনি মানে পেপাৰ অসমীয়া নকওঁ এতিয়া হে মানে মানে হৈছে ই আফ্ৰিকাৰ ভাষাটো কৈছে আফ্ৰিকাৰ ভাষা বেলেগ নাচি পাই এইগিলা ভাষা মই বুজি পাওঁ মোৰ সৰুতে মানে আফ্ৰিকাতে আছিলোঁ কিন্তু মা দেউতা মোৰ অসমৰ সেইকাৰণে মই বগাই ক'লা ঠিক 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 বাকী পেপাৰৰ কথাটো কৈছে আপুনি যে পেপাৰ এড দিছিল সেইটো কথা কৈছে হে बगल में शिशुरा शहर में धुंधला जुआन ভোক লাগছি ভোক লাগছে মানে ভোক লাগছে মানে ভাল লাগছে পৰিৱেশ ভাল লাগছে ভাল লাগছে ভাল লাগছে কিন্তু ভোক লাগছে উল্টোটো নেকি ভোক লাগছে মানে ভাল লাগছে মানে ভোক লাগছে ভোক মানে ভাল মানে ভোক ভাল ভোক ভাল ভোক মাল ভোক কৰি লৈ দিয়ক দুটো আৰু আপুনিতো একবাৰ চাওঁ আমি আমার পথে দিয়েছে এই যে সৎ পৰি বুলি কলা কথা নকবো বেছি